এপইণ্টমেণ্ট বহুত ডিপাৰ্টমেণ্টত পোষ্ট খালী আছে আমি ডিপাৰ্টমেণ্টৰ পৰা খুজি আছে এতিয়া CSPয়ে ইণ্টাৰভিউ দিব থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো আমাৰ BTC ভিতৰতে হ'ব আৰু যিখিনি BCTC ছেক্ৰেটাৰী বা ফৰেষ্টৰ কথা কৈ আছে প্ৰমোদহঁতে আমি পইচা খাইছে বোলে পইচা কোনে খাইছে পইচা খাই পেলাই ইলিগেলি কেনেকৈ চাকৰি দি গ'ল তো এতিয়া আমি জাষ্টিফাইড কৰি আছে কেনেকৈ ইহঁতৰ চাকৰিটো ৰেগুলাৰাইজ লিগেল কৰিব পাৰি সেইটোৱে আমি চাই আছোঁ ইয়াত পইচা টকাৰ কোনো লেনদেন নাই পইচা টকাৰ কোনো লেনদেন নাই ইহঁতে পইচা খাই পেলাই যাহাতাই চাকৰি দি গৈছে এই চাকৰিটো আমি মানুহবিলাক কোৱালিফাইড হয় না নহয় লিগেল ছাইটত চাকৰিটো হৈছে না হোৱা নাই যাতে ভৱিষ্যত ইহঁতৰ চাকৰিটো আৰু ঠগ নাখায় সেইটোৱে আমি কৰি আছোঁ কোনোবা হাইকোৰ্ট কৰিলেও কোনোবা সুপ্ৰিম কোৰ্ট কৰিলেও ইহঁতৰ চাকৰিটো লিগেল এই ছাইডতেহে আমি চাই আছোঁ বাছ বেলেগ একো নাই পইচা খাই ইহঁতে 8 লাখ 9 লাখ টকা খাই চাকৰি দি গৈছে না চেলাৰী পায় না ইহঁতৰ চাকৰিটো ৰেগুলাৰ কৰিব পাৰিছে চিষ্টেমেটিক আমি চাকৰিটো ঠিক কৰিব বিচাৰিছে সেইটোৱে যদি কোৱালিফাইড হয় লিগেল ছাইডত হৈছে চবৰ চাকৰি পাৰ্মানেণ্ট হ'ব বাছ সেইটোৱে আমি কৰি আছোঁ বেলেগ নাই একো